আজি ভিডিঅ'টোত আমি ইংলিছ লজিক্যাল ৰিজনিং কোৱেশ্চন চাম। কণ্টেণ্টটো হৈছে ভাৰ্বেল ক্লাছিফিকেশ্যন, এনালজিজ, লেটাৰ এণ্ড চিম্বল চিৰিজ, এছেঞ্চিয়েল পাৰ্ট আৰু ভাৰ্বেল ৰিজনিং। ফাৰ্ষ্ট, লজিক্যাল ৰিজনিং কুৱেশ্যনছ অন ভাৰ্বেল ক্লাছিফিকেশ্যন। মৌখিক শ্ৰেণী বিভাজনৰ ওপৰত যুক্তিসংগত প্ৰশ্ন। কুৱেশ্যন 1, which word does not belong to the others? ইণ্ডেক্স, গ্ল'জাৰী, চেপ্টাৰ, বুক। ইয়াৰ আনচাৰটো হ'ব বুক, কাৰণ বাকী ইণ্ডেক্স, গ্ল'জাৰী আৰু চেপ্টাৰ এখন কিতাপৰ মাজত থাকে। কুৱেশ্যন 2, which word is the odd man out? ট্ৰিভিয়েল, আনইম্পৰ্টেণ্ট, ইম্পৰ্টেণ্ট, ইনচিগনিফিকেণ্ট। ইয়াৰ আনচাৰটো হ'ব চি, ইম্পৰ্টেণ্ট, কাৰণ বাকীকেইটা ইনচিগনিফিকেণ্টৰ চিননিম হয়। তাৰপিছত কুৱেশ্যন 3, which word does not belong with the others? Wing, fin, beak, rudder। ইয়াৰ আনচাৰটো হ'ব beak, কাৰণ বাকী wing, fin আৰু rudder হৈছে এখন এৰোপ্লেনৰ পাৰ্ট। তাৰপিছত which word is the odd man out? Hate, fondness, liking, attachment। ইয়াৰ আনচাৰটো হ'ব A, hate, কাৰণ বাকীকেইটা পজিটিভ ইম'শ্যন হয়। তাৰপিছত pick the odd man out, just, fair, equitable, biased। ইয়াৰ আনচাৰটো হ'ব biased, কাৰণ বাকীকেইটা honesty signify কৰিছে। ছেকেণ্ডটো লজিক্যাল ৰিজনিং কুৱেশ্যনছ অন এনালজিজ। উপমাসমূহৰ ওপৰত যুক্তিযুক্ত প্ৰশ্ন। কুৱেশ্যন 1, কাপ, লিপ, বাৰ্ড। আনচাৰটো হ'ব বিগ, কাৰণ কাপত থকা পানীটো আমি লিপেদি খাওঁ, তেনেকৈ বাৰ্ডে বিকেদি খায়। তাৰপিছত পাও, কেট, হুফ। আনচাৰটো হ'ব হৰ্চ, কাৰণ মেকুৰী ভৰিটো পাও বুলি কয় আৰু হৰ্চৰ ভৰিটো হুফ বুলি কয়। তাৰপিছত ছেফ, ছিকিয়ৰ, প্ৰটেক্ট। ইয়াৰ আনচাৰটো হ'ব গাৰ্ড। তাৰপিছত মেল্ট, লিকুইড, ফ্ৰিজ। ইয়াৰ আনচাৰটো হ'ব ছলিড, যেনেকৈ মেল্ট হ'লে লিকুইড ফৰ্ম হয়, ফ্ৰিজ হ'লে ঠাণ্ডা হ'লে বস্তুটো ছলিড ফৰ্ম হয়। তাৰপিছত পাৰ্টছ, ষ্ট্ৰেপ, wolf। আনচাৰটো হ'ব ফ্ল'। থাৰ্ডটো হৈছে লজিক্যাল ৰিজনিং কুৱেশ্যনছ অন লেটাৰ্ছ এণ্ড চিম্বল চিৰিজ। ইয়াৰ ফাৰ্ষ্টটো হৈছে AMB, CLB, BKC, DJC। ইয়াৰ আনচাৰটো হ'ব CID। কেলৈ হৈছে ইয়াৰ চলিউশ্যনটো ছাইডত চাওক। ইয়াত যিটো ফাৰ্ষ্ট লেটাৰটো হৈছে সেইটো এটা এৰি এটা হৈছে, যেনেকৈ ACBD এইটো ট্ৰেণ্ডত গৈ আছে, আৰু ছেকেণ্ড লেটাৰটো যিটো মাজৰ সেইটো হৈছে IJKLM, এইটো উল্টাকৈ চলি আহিছে। আৰু 3 নম্বৰ যিকেইটা লেটাৰ BBCCDD এনেকৈ ট্ৰেণ্ডত গৈ আছে। চ' ইয়াৰ আনচাৰটো হ'ব CID। তাৰপিছত ZCFYBEXADWZC। ইয়াতো গোটেই আখৰকেইটা আপোনালোকে চাওক উল্টাকৈ গৈ আছে, সেইটো কাৰণে আনচাৰটো হ'ব VYB। তাৰপিছত SCDTEFUGH-WKL। ইয়াত যিকেইটা ষ্টাৰ্টিং ৱৰ্ড আছে STUV হ'ব। তাৰপিছত CDটো এৰি E আছে, ইটো এৰি E পিছত Fটো এৰি G আছে, G পিছত Sটো এৰি I হ'ব। চ' VIJ ইয়াৰ আনচাৰটো হ'ব। তাৰপিছত হোৱাট শ্বুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং চিৰিজ। ইয়াত চাওক 1A, 3C, 2B, 3C, 3C, 3C। চ' ইয়াত দেখিছে 1A, 2B, 3C এইকেইটা কমন গৈ আছে, আৰু বাকী তাৰ লগত 3C, 3C, 3C এইটো কনষ্টেণ্ট গৈ আছে। চ' ইয়াৰ নেক্সটটো হ'ব 4D। ইয়াৰ আনচাৰটো হ'ব 4D। তাৰপিছত হোৱাট শ্বুড কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য ফলোয়িং চিৰিজ। ইয়াৰ আনচাৰটো হ'ব 2BR। ফ'ৰ্থটো হৈছে লজিক্যাল ৰিজনিং কুৱেশ্যনছ অন এছেঞ্চিয়েল পাৰ্ট। অত্যাৱশ্যকীয় অংশৰ ওপৰত যুক্তিসংগত প্ৰশ্ন। To approach this question, use a sentence, A dash could not exist without dash। তেনে এই কুৱেশ্যনকেইটা কৰাৰ আগত আমি এইটো মাইণ্ডত ৰাখিব লাগিব যে
এটা বস্তু সেইটো বস্তু নোহোৱাকৈ এক্সিষ্ট নকৰে যেনেকৈ চেম্পিয়ন ডেছ উইনিং আনচাৰটো হ'ব উইনিং কাৰণ এখন মেচ নিজিকাকৈ চেম্পিয়ন হ'ব নোৱাৰে চ' উইনিং নোহোৱাকৈ চেম্পিয়ন এক্সিষ্ট কৰিব নোৱাৰে নেক্সট হৈছে চেডেল চেডেলটো হৈছে চিট তাৰপিছত ডিৰেক্টৰীটোত যদি আমি লিষ্ট নাথাকে নাম আৰু ফোন নম্বৰ যিটো লিষ্ট বুলি কওঁ একেলগে সেইটো নাথাকে তেতিয়া ডিৰেক্টৰী এখন হ'ব নোৱাৰে চ' ইয়াৰ আনচাৰটো হ'ব লিষ্টিং তাৰপিছত কণ্ট্ৰেক্ট ইয়াৰ আনচাৰটো হ'ব এগ্ৰিমেণ্ট তাৰপিছত কুৱেশ্যন 5টো হ'ল ডম ইয়াৰ আনচাৰটো হ'ব ৰাউণ্ডেড তাৰপিছত 5টো হৈছে লজিকেল ৰিজনিং কুৱেশ্যনছ অন ভাৰ্বেল ৰিজনিং মৌখিক যুক্তিৰ ওপৰত যুক্তিসংগত প্ৰশ্ন ইয়াত সুধিছে যে The A state government has chalked out a plan for the underdeveloped B district where 66% of the funds will be placed in the hands of a committee of local representatives. Courses of action. First we say the A state government should decide guidelines and norms for the functioning of the committee. Do number 2 other state government may follow similar plan if directed by the central government. So options is A if only one follows, B if only two follows, C if either one or two follows, D if neither one nor two follows, or E if both one and two follows. So answer to hobo A. যেটো hobo the A state government should decide guidelines and norms for the functioning of the committee. So ইয়াত অকল ফাৰ্ষ্ট সেন্টেন্সটো ফলো কৰিছে কাৰণে আনসাৰটো A হ'ব if only one follows. Next is the car dealer found that there was a tremendous response for the new XYZ car booking with long queues of people complaining about the duration of business hours and arrangements. Courses of action. First, pupils should make their arrangement of lunch and snacks while going for car XYZ's booking and be ready to spend several hours. Second, arrangements should be made for more booking desks and increase business hours to serve more people in less time. Options are A if only one follows, B if only second follows, C if either one or second follows, D if neither one nor second follows, E if both one and second follows. The answer is B if only second follows. Tane hoise arrangement should be made for more booking desks and increased business hours to serve more people in less time. The next question to is 10 coaches of a passenger train have got delayed and have blocked the railway track from both ends. Courses of action. The railway authorities should immediately send men and equipment and clear the spot. Second, all the trains running in both directions should be diverted immediately by other routes. Yeah, options hoise A if only first follows, B if only second follows, C if either one or second follows, D if neither one nor second follows, E if both one and second follows. Yeah, answer to is E if both one and second follows. ইয়াত মানে first আৰু second দুইটা sentence correct. দুইটা method কৰিব পাৰে. Question 4. The M state government has decided henceforth to award the road construction contracts through open tenders only. Courses of action. First, the M state will not be able to get the work done swiftly as it will have to go through tender and other procedures. Second, henceforth the quality of roads constructed may be far better. Options are if only one follows, B if only second follows, C if either one or two follows, D if neither one nor two follows, E if both one and two follows. So yeah, answer to about D if neither one nor second follows. Question 5. Alert villagers nabbed a group of bandits armed with murderous weapon
Courses of action. First, the villagers should be provided sophisticated weapons. The villagers should be rewarded for their courage and unity. So ইয়াত মানে এনেকুৱা হৈছে কুৱেশ্যনটোত সুধিছে যে এখন গাঁৱৰ মানুহে কিছুমান ডকাইতক ধৰিলে চ' তেওঁলোকে কি কৰিব লাগে ফাৰ্ষ্টত হ'ল যে গাঁৱৰ মানুহবোৰক কিছুমান হাতিয়াৰ দি দিব লাগে আৰু ছেকেণ্ডটোত কৈছে যে সেই গাঁৱৰ মানুহবোৰক পুৰস্কাৰ দিব লাগে তেওঁলোকৰ ভাল কামটোৰ কাৰণে সেই ডকাইতকেইটা ধৰাৰ বাবে চ' ইয়াৰ অপশ্যনছকেইটা হৈছে ইফ অনলি ওৱান ফ'ল'জ বি ইফ অনলি ছেকেণ্ড ফ'ল'জ চি ইফ either one or second follows, D if neither one nor second follows, and E if both one and second follows. So ইয়াৰ আনসাৰটো হ'ব B কাৰণ গাঁৱৰ মানুহবোৰক হাতিয়াৰ দিব নালাগে তেওঁলোকক পুৰস্কাৰ দিব লাগে আৰু আজি যদি আপোনালোকে কিবা শিকিলে তেতিয়া চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ